নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি খণ্ডটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ হৈ যোৱা LP UP অসম টেট পৰীক্ষাত অহা অসমীয়া প্ৰশ্নৰ যিখিনি আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ, সেইখিনি আমি আজি আপোনালোকৰ এই ভিডিঅ'টোৰ যোগেৰে প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ। চ' পলম নকৰি আজি খণ্ডটি আৰম্ভ কৰোঁ। ইয়াতে সোধা হৈছে যে জোনাকী যুগৰ কিমূৰ্তি বুলি কাক বুজোৱা হয়? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে অসমীয়া ভাষাৰ কোনটো ভাষাৰ পৰিয়ালৰ অন্তৰ্গত? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ইণ্ডো ইউৰোপীয়। ইয়াৰ পিছৰ প্ৰশ্নটিত সোধা হৈছে যে 1873 চনটো কি বিখ্যাত ঘটনা সংঘটিত হৈছিল? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পঢ়াশালী আৰু আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হৈছিল। 1837 চনত ব্ৰিটিছ চৰকাৰে অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষাক পঢ়াশালী আৰু আইন আদালতৰ ব্যৱহাৰ কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনকে ধৰি বিভিন্নজন অসমীয়াই ইয়াৰ বিৰোধিতা কৰিছিল আৰু শেষত 1873 চনত পুনৰ অসমীয়া ভাষাক পঢ়াশালী আৰু আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে তলৰ কোনখন মাধৱদেৱৰ ৰচনা? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব নামঘোষা। নেক্সট, অসমীয়া চুটিগল্পৰ জনক কোন? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটিলৈ হ'ল ভানুমতী উপন্যাসৰ ৰচক কোন? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পদ্মনাথ গোহাঞিবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰ আৰু বিশিষ্ট ব্যঞ্জন কেইটা? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 8টা বিশিষ্ট স্বৰ আৰু 21টা ব্যঞ্জন। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে সম্বন্ধবাচক পুৰুষবাচক বিভক্তিটোৰ হ'ল? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1, যেনে তেওঁ ভনীয়েক, তাৰ পেহীয়েক। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে অন্তৰীপ উপন্যাসৰ ৰচক কোন? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে ৰঙা কৰবী ফুল গ্ৰন্থৰ স্ৰষ্টা কোন? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব হেম বৰুৱা। নেক্সট কুৱেশ্যন, দেৱী গ্ৰন্থৰ ৰচক কোন? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব নিৰ্মলপ্ৰভা বৰদলৈ। নেক্সট, তলৰ কোনটো সম্বন্ধবাচক শব্দ শুদ্ধ? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব শ্ৰদ্ধেয় ৰাইজ। ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ ৰচক কোন? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ডক্টৰ বাণীকান্ত কাকতি। এই প্ৰশ্নটি বিভিন্ন ধৰণৰ এক্সামত অহা দেখা যায় আগতেও। ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ, তলৰ কোনটো নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ ৰূপ শুদ্ধ? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মানুহগৰাকী। ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ, বিশুদ্ধ অসমীয়া ভাষাৰ লিখা পুথি কোনখন? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব প্ৰহ্লাদ চৰিত। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে শংকৰদেৱে ৰচনা কৰা নাটৰ সংখ্যা কিমান? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 6খন। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে জগত যুগ জননী সন্ধি পাতা। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জগত জননী। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে হেমকোষ কিমান চনত প্ৰকাশ হৈছিল? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব হেমকোষ 1900 চনত প্ৰকাশ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে আঘোষ মহাপ্ৰাণ ধ্বনি কোন কেইটা? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব স, দন্ত থ আৰু ফ। ইয়াৰ পিছত সোধা হৈছে যে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব বনকুঁৱৰী আৰু এই কবিতাটি ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ উত্তৰ কথাষাৰ কোনে কৈছিল? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পদ্মনাথ গোহাঞিবৰুৱা। নেক্সট, কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলা কোনে লিখিছিল? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। ইয়াৰ পিছৰ প্ৰশ্নটি জয়মতী বোলছবি কিমান চনত নিৰ্মাণ হৈছিল? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1935 চনৰ। আৰু এই জয়মতী বোলছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰি উলিয়াইছিল। ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ, প্ৰেমত ঘূৰিছে ভূমণ্ডল প্ৰেমত ফুলিছে শতদল উত্তৰ কথাষাৰ কোনে কৈছিল? এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাই।
ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা পাইছিল এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মৃত্যুঞ্জয় মৃত্যুঞ্জয় গ্ৰন্থখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা পাইছিল ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ অসমীয়া ভাষাটো এটা অৰ্থাৎ এই প্ৰশ্নটি সুধিছে যে এই সময়সীমাৰ কথাটো সুধিছে অসমীয়া ভাষাটো এটা এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব নব্য ভাৰতীয় আৰ্য ভাষা ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ বাক্য পূৰ্ণতা বুজাবলৈ কোনবিধ জ্যোতি চিহ্ন ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব দাৰি ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ উপেন্দ্ৰনাথ গোস্বামীদেৱে কামৰূপী উপভাষা কেইটা ভাগত ভাগ কৰিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 3টা ভাগত ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে অসমীয়া ভাষাৰ উৎপত্তি কোনটো প্ৰাকৃতৰ পৰা হৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মাগধী প্ৰাকৃতৰ পৰা ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে অগ্নিৰ দৰে বাণ অগ্নিবাণ এইটো কি সমাস এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব কৰ্মধাৰয় ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে অসমীয়া ভাষাৰ প্ৰথম বিদ্যায়তনিক গৱেষণা পত্ৰখন কোনে লিখিছিল এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ডক্টৰ বাণীকান্ত কাকতিদেৱে ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে পঞ্চমী বিভক্তি বুজাবলৈ বিভক্তি কি চিন প্ৰয়োগ কৰা হয় এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ৰৰ পিছত পৰা ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে অসমীয়া আৰু বাংলা ভাষাৰ ধ্বনিৰ মাজত থকা পাৰ্থক্য হ'ল এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বাংলাত ৱাব ধ্বনি প্ৰয়োগ নাই ইয়াৰ পিছৰ প্ৰশ্নটি লৈ আহোঁ মান্য ভাষা আচলতে এটা উপভাষাহে কথাষাৰ শুদ্ধ নে অশুদ্ধ বাছি উলিয়াব দিছিল এই প্ৰশ্নটিৰ সঠিক উত্তৰটো হ'ব শুদ্ধ ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ অসমীয়া ভাষাৰ লিংগ প্ৰকৰণৰ ক্ষেত্ৰৰ কোনটো শুদ্ধ এই প্ৰশ্নটিৰ উত্তৰ হ'ব অসমীয়া ভাষাৰ কেৱল প্ৰাণীবাচক শব্দৰ লিংগভেদ হয় ইয়াৰ পিছত কেইটামান জতুৱা ঠাঁচ দিয়া হৈছিল কপাল ফুলা মানে সৌভাগ্য উদয় হোৱা কপাল ফুটা মানে দুৰ্ভাগ্য হোৱা কপাল নাই অৰ্থাৎ আশা নাই কপাল ধু অৰ্থাৎ আশা এৰ ইয়াৰ পিছতে শব্দৰ অৰ্থ বাছি উলিয়াব দিয়া হৈছিল আচল চন্দ্ৰবিন্দু নথকা আচলটো হৈছে সত্য আৰু এটা আচল দিছে চন্দ্ৰবিন্দু থকা আচলটো হৈছে চাদৰৰ আগ ইয়াৰ পিছত আভৰণ ৱাব থকা আভৰণটো হৈছে ঢাকনি ইয়াৰ পিছতে আভৰণ ভ থকা আভৰণটো হৈছে ভূষণ প্ৰিয় বন্ধু বান্ধৱীসকল আমি সংগ্ৰহ কৰা শেষৰ প্ৰশ্নটিলৈ আহোঁ সমাৰ্থক শব্দ লিখিব দিয়া হৈছিল দিনৰ সমাৰ্থক শব্দ হ'ব দিৱস ঘৰৰ সমাৰ্থক শব্দ হ'ব নিলয় মেঘৰ সমাৰ্থক শব্দ হ'ব নীৰদ আৰু আকাশৰ সমাৰ্থক শব্দ হ'ব নীলিমা